Hi friends and welcome to my YouTube channel Astumon Vlogs. ভিডিঅ' আপলোড দিব পৰা নাই তো মানে অলপ প্ৰব্লেম হৈ আছিল ঘৰত সেইবাবে অলপ ভিডিঅ' বনাব পৰা নাই আজি এটা বনাও বুলি ভাবিছো চাই থাকক ভিডিঅ'টো ক'ত যাই আছো পিছত কম চাই থাকক প্ৰথমেতো আমাক ঠেলাখন লাগিব ঠেলাখন নিব লাগিব তো চাই থাকক ভিডিঅ'টো আপোনালোকে ঠেলাখন পাই গেলো ইয়াত আছে এতিয়া ঠেলাখন লৈ ফেলে যাব লাগিব তো বলক লৈ ললো এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ বাটটো চাওক কেনেকা বোকা হৈ গৈছে একদম পুৰা এতিয়া গৈ আছো বহুত দূৰ আছে গৈয়ে পোৱা নাই মানে বহুত সময় আহিলোৱে আৰু ঘৰৰ পৰা পুৰা ঠেলা লৈ আহিছোঁ মই গৈ আছোঁ আমাৰ আইতাহঁতৰ তাত মানে ককাহঁতৰ তাত পাতলাকৈ গৈ আছোঁ আৰু যাব লাগিব আৰু আইতাহঁতৰ পৰা আৰু অলপ মানে যিখিনি সিমানমান যাবই লাগিব পথাৰবোৰত পুৰা হাল মাৰি দিলে সকলোৱে এইটো চাইডেও পুৰা আহি পালোঁ আইতাহঁতৰ ঘৰ ইয়াত চাহ অলপ ল'ম তো আহি পালোঁ পাতলাকৈ আইতাহঁতৰ ঘৰ আৰু ইয়াত চাহ বনাই আছে আইতাই ইয়াৰ এডাল কঁঠাল গছ আছে পুৰা লাগিছে তিনিটা একদম মৰম লগা এটা বস্তু আছে তিনিটা তো বস্তুকেইটা দেখাই দিছোঁ মই তো বস্তুকেইটা চাই লওক মোক দেখিলেই দাউৰে একদম পুৰা একদম মৰম লগা আইতাহঁতৰ পৰা চাহ লৈ ল'লোঁ আৰু এতিয়া আৰু যাব লাগিব পুৰা একদম খোজকাঢ়ি ঠেলা লৈ আহিছোঁ আহি আপোনাৰ বহুত দূৰ আহি গ'লোঁ আৰু অলপ আছে আৰু পাম আৰু পুৰা ভাগৰ লাগিছে পুৰা তো আহি পালোঁ একদম ক'ত আহিছিলোঁ জানেনে একদম কঠীয়া তলিত আহিছিলোঁ কঠীয়া তলি আমাৰ নলবেৰীয়া ভাষাত কঠীয়া তোলা বুলি কয় তো আহি পালোঁ তো চাই থাকক মানে আমাৰ ককাৰ লগ এটাৰ বাৰীৰ পিছতে এইখন কঠীয়া তুলি ইয়াতে আমাৰ ককাহঁতে ইয়াত কঠীয়া তুলি আছিল সেইখন পুৰা গ্ৰীণ চাৰিওফালে পুৰা ককাহঁতে বহুত কঠীয়া তুলিলে এইবোৰ ইয়াত তুলি থৈ দিছে আশী হিচাপত ইয়াত কিমান আশী হ'ল এতিয়া মই গণো ৰ'ব সমাপ্ত কৰিম যদি এই ভিডিঅ'টো ভাল পালে আপোনালোকে পাতলাকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে কাষত থকা ঘণ্টা বটনটো বজাবলৈ নাপাহৰিব তেন্তে হ'লে আজিলৈকে বাই বাই